ওম শান্তি 28 মে 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এতিয়া ড্ৰামাৰ চক্ৰ পূৰা হয়। তোমালোক প্ৰীতিকৰ হৈ নতুন সৃষ্টিলৈ আহিব লাগে। তাত সকলো মিলা প্ৰীতিৰে থাকে। ইয়াত হৈছে অপ্ৰীতিকৰ। প্ৰশ্ন: তোমালোক ত্ৰিনেত্ৰী সন্তানসকলে কোনটো জ্ঞান লাভ কৰি ত্ৰিকালদৰ্শী হৈ গৈছা? উত্তৰ: তোমালোকে এতিয়া গোটেই বিশ্বৰ বুৰঞ্জী ভূগোলৰ জ্ঞান পাইছা। সত্য যুগৰ পৰা ধৰি কলিযুগৰ অন্তলৈকে বুৰঞ্জী ভূগোল তোমালোকে জানা। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পালা যে আত্মাই এটা শৰীৰ এৰি আন এটালৈ সংস্কাৰ আত্মাত আছে। এতিয়া পিতাই কয়, সন্তানসকল, নাম ৰূপৰ পৰা ঊৰ্ধত থাকা। নিজক অশৰীৰী আত্মা বুলি বুজা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এতিয়া সৃষ্টি পৰিৱৰ্তনৰ লীলা চলি আছে, সেয়েহে নিজক পৰিৱৰ্তন কৰিব লাগে। মিলা প্ৰীতিৰে থাকিব লাগে। 2. পুৱাতে উঠি এজন পিতাৰ স্মৃতিত বহিব লাগে। সেই সময়ত যাতে অন্য কোনো স্মৃতিলৈ নাহে। পুৰণি সৃষ্টিৰ পৰা বেহদৰ বৈৰাগী হৈ 5 বিকাৰৰ সন্যাস কৰিব লাগে। বৰদান: বেহদৰ স্থিতিত থাকি সেৱাৰ আকৰ্ষণৰ পৰা ঊৰ্ধত আৰু স্নেহী বিশ্ব সেৱাধাৰী হোৱা। বিস্তাৰ: বিশ্ব সেৱাধাৰী অৰ্থাৎ বেহদৰ স্থিতিত স্থিৰ হৈ থাকোতা। এনেকুৱা সেৱাধাৰী সেৱা কৰিও অনাসক্ত আৰু সদায় পিতাৰ স্নেহী হৈ থাকে। সেৱাৰ আকৰ্ষণত নাহে, কিয়নো সেৱাৰ আকৰ্ষণো সোণৰ শিকলিৰ দৰে। এই বন্ধনে বেহদৰ পৰা হদত লৈ আনে। সেইকাৰণে দেহৰ স্মৃতিৰ পৰা, ঈশ্বৰীয় সম্বন্ধৰ পৰা, সেৱাৰ সাধনসমূহৰ আকৰ্ষণৰ পৰা ঊৰ্ধত আৰু পিতাৰ স্নেহী হোৱা। তেতিয়া বিশ্ব সেৱাধাৰীৰ বৰদান প্ৰাপ্ত হৈ যাব আৰু সদায় সফলতা প্ৰাপ্ত হৈ থাকিব। শ্লোগান: ব্যৰ্থ সংকল্প 1 ছেকেণ্ডত ৰোধ কৰাৰ অভ্যাস কৰা, তেতিয়া শক্তিশালী হৈ যাবা। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। তোমালোক সকলোৰে প্ৰথম প্ৰবৃত্তি হৈছে নিজৰ দেহৰ প্ৰবৃত্তি, তাৰ পাছত দেহৰ সম্বন্ধৰ প্ৰবৃত্তি। সেয়েহে প্ৰথম প্ৰবৃত্তি দেহৰ প্ৰতিটো কৰ্মেন্দ্ৰিয় পবিত্ৰ কৰি তুলিব লাগে। যেতিয়ালৈকে দেহৰ প্ৰবৃত্তিক পবিত্ৰ নকৰা, তেতিয়ালৈকে দেহৰ সম্বন্ধৰ প্ৰবৃত্তি হদৰেই হওক বা বেহদৰেই হওক, তাকো পবিত্ৰ কৰিব নোৱাৰিবা। সেয়েহে প্ৰথমে নিজক সোধা, নিজৰ শৰীৰৰূপী ঘৰখনক অৰ্থাৎ সংকল্পক, বুদ্ধিক, নয়নক আৰু মুখক আত্মিক অৰ্থাৎ পবিত্ৰ কৰিছানে? এনেকুৱা পবিত্ৰ আত্মাসকলে মহান। ওম শান্তি।